নমস্কাৰ শব্দমূৰ প্ৰাণৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম। সন্মানীয় ৰীতা চৌধুৰী বাইদেউৰ এই সময় সেই সময় উপন্যাসখনৰ দ্বিতীয় খণ্ডটো মই আজি পঢ়িবলৈ ওলাইছোঁ। 2 কস্তুৰী। দূৰৰ পৰা ভাহি অহা চিঞৰটো শুনি কস্তুৰীৰ তন্ময়তা ভাগি গ'ল। বিচনাত পেট পেলাই কিতাপ পঢ়ি আছিল তাই। পঢ়ি থকা পাতখিলাত আঙুলি এটা থৈ কিতাপখন জপাই হাতত লৈ তাই উঠি আহিল। বেলকনিত থিয় হৈ তললৈ চালে। ঠিকেই ধৰিছে, সুকন্যা। এপাৰ্টমেণ্টৰ কেম্পাছৰ বাহিৰত স্কুটিৰ ওপৰত বহি দুহাতেৰে মুখখন চুঙাৰ দৰে আঁৰ কৰি চিঞৰি আছে সুকন্যাই। কস্তুৰীক দেখা পাই তাই হাত জোকাৰিলে। কস্তুৰীয়ে ইংগিতেৰে জনালে তাই গৈ আছে। ৰুমলৈ উভতি আহি কিতাপখন বিচনাত দলিয়াই থৈ লং স্কাৰ্টটোত টপটো গুজি তাই খৰধৰকৈ তললৈ নামি আহিল। মাক অলপ আগেয়ে কলেজৰ পৰা আহি পাইছে, বাথৰুমত আছে। সেয়েহে কস্তুৰীয়ে চিঞৰা শুনা নাই। কস্তুৰীহঁতে চিঞৰি কথা নকয়, মাকৰ প্ৰশিক্ষণ। এতিয়া অভ্যাস হৈ গৈছে। আনে এনেকৈ চিঞৰিলেও অস্বস্তি লাগে, কিন্তু এই সুকন্যাজনীও যে কৈও একো লাভ নাই, চিঞৰিবই। বাধা দিলে হাঁহে, কয় কি হৈ চিঞৰিলে? ভাল ছোৱালী ৰিপৰ্ট বুকত ৰেড মাৰ্ক পৰি যায় নেকি? মই তহঁতৰ দৰে 80% পাছ মাৰ্কৰ পিছত নধৰোঁ, বুজিছ? মোৰ স্কুলৰ ৰিপৰ্ট বুক চাবিচোন। ডিপাৰ্টমেণ্ট প'ৰ, কণ্ডাক্ট ফেয়াৰ, এপ্লিকেশ্যন প'ৰ, এটেণ্ডেঞ্চ ইৰেগুলাৰ। মোৰ মামী পাপাই সুকন্যা নামটো মিছাকৈ ৰাখিলে, বুজিছ? একদম ৱাটাৰত পৰিল। অদ্ভুত কথা কৈ ছোৱালীজনীয়ে, অদ্ভুত কথা চিন্তা কৰে। কস্তুৰী কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ভাবিয়ে নাপায়। কেম্পাছৰ সমনীয়া ছোৱালীবোৰে দুয়োজনী বন্ধুত্ব দেখি আচৰিত হৈ যায়। কয়, ইমান অপজিট নেচাৰৰ, কেনেকৈ ইমান ফ্ৰেণ্ডশ্বিপ হ'ল তহঁতৰ? তাইক কিন্তু কেম্পাছৰ সকলো ছোৱালীয়ে ভাল পায়। কেম্পাছৰ বাহিৰৰ ছোৱালী হ'লেও জোনা পেলেচত ঘৰুৱা হৈ পৰিছে সুকন্যা। তাইক কস্তুৰী মাকেও কিজানি বৰ বেয়া নাপায়। আচাৰ ব্যৱহাৰ সমৰ্থন নকৰিলেও মাকে যে তাইক মৰমৰ চকুৰে চায়, সেই কথা কস্তুৰীয়ে জানে। সেই বিশ্বাসতে কস্তুৰীয়ে সুকন্যাৰ লগত সম্পৰ্ক ৰাখিব পাৰিছে। অৱশ্যে সুকন্যাহঁতৰ ঘৰৰ লগত কস্তুৰীহঁতৰ সৰুৰে পৰাই আহা-যাহ আছে। গুৱাহাটীৰ বাহিৰত থকা কাৰণে আগতে বেছি লগ নাপাইছিল। গুৱাহাটীলৈ অহাৰ পিছত আৰু সুকন্যাহঁতৰ ঘৰটো ওচৰতে হোৱা বাবে মাজে মাজে অহা যোৱা হয়। সুকন্যাক ভাল নাপায় একমাত্ৰ কাজৰীয়ে, কস্তুৰীৰ বায়েক। সুকন্যা আহিলেও বৰ বেছি মাতবোল নকৰে, কেতিয়াবা দেখ-দেখকৈ অৱজ্ঞা কৰে। কস্তুৰী বেয়া লাগে, কিন্তু তাই কেতিয়াও প্ৰতিবাদ নকৰে। প্ৰতিবাদ কৰা, তৰ্ক বিতৰ্ক কৰা, অশান্তি অসন্তোষ কৰাটো কস্তুৰীৰ স্বভাৱ বিৰুদ্ধ। সেইকাৰণে পৰাপক্ষত তাই সুকন্যাক ঘৰলৈ নামাতে, সুকন্যাও নাহে। বোধ কৰোঁ তাই কাজৰীৰ মনোভাৱ বুজে। সেয়েহে এতিয়াও সুকন্যাক ঘৰলৈ আহিবলৈ নিদি নিজেই নামি আহিছে কস্তুৰী গেটৰ বাহিৰলৈ। ইমান সোনকালে আহিলি যে? কস্তুৰীয়ে সুধিলে। কস্তুৰীক দেখি সুকন্যা স্কুটিৰ পৰা নামি আহিল। তাইৰ পিন্ধনত চমকা চমক বগা দাগ থকা সেউজীয়া আৰু মটিয়াৰ মিশ্ৰিত ৰঙৰ জিন্স আৰু বগা শ্লিভলেছ টপ, কান্ধলৈকে পৰা চুটি চুলিকোছা ওখকৈ বন্ধা। মিহি মিহি কেইকোছামান চুলি কাণ আৰু কপালৰ কাষেৰে ওলাই আছে। হাতত এটা সৰু চাৰিকোণীয়া ঘড়ী, আনখন হাতত এপাত সেউজীয়া ৰঙৰ ব্ৰেচলেট, লেটেষ্ট ক্ৰাছ। কস্তুৰীৰ প্ৰশ্নটো আওকাণ কৰি সুকন্যাই তাইৰ ভৰিৰ পৰা মূৰলৈ চালে। কিতাপৰ শ্ৰাদ্ধ চলিয়ে আছে নেকি? ভূত হৈ আছ যে? তোৰ যে কথা, আমি 3 বজাতহে যোৱাৰ কথা, ওলাওঁতে কিমান সময় লাগিব? অ', তোৰতো সময় নালাগে? মেকআপ ফেকআপৰ ঝামেলা নাই, হেয়াৰ ষ্টাইলৰ প্ৰব্লেম নাই, পনিটেইল বছ, যা যা ওলা। এতিয়া 1 চক্কৰ পাণ বজাৰ ঘূৰি মাষ্টৰৰ ঘৰলৈ যাম। ভিতৰত বহি মই ওলাই লওঁ। আণ্টি আছে? তই যা, ফটাফট ৰেডি হৈ আহ। মই তেওঁলোকৰ লগত এক ৰাউণ্ড চিনি খাওঁ। ফিল্ডত ক্ৰিকেট খেলি থকা ল'ৰাবোৰলৈ আঙুলিয়াই সুকন্যাই ক'লে। কস্তুৰী ৰঙা চিঙা পৰি গ'ল। মাতটো সৰু কৰি ক'লে, এই সিহঁত আমাতকৈ সৰু।
কষ্টৰীৰ প্ৰতিক্ৰিয়াক গুৰুত্ব নিদি বীৰ দৰ্পে গুচি গ'ল সুকন্যা। যাবৰ পৰত প্ৰয়োজনতকৈ ডাঙৰকৈ কৈ থৈ গ'ল, মাদাৰৰ পাৰ্মিশ্যন লওঁতে বেছি টাইম নলবি। মাষ্টৰ বুঢ়া, ৰিভিলিং কাপোৰৰ দৰকাৰ নাই। লাজত মুচকচ যাব খোজা কষ্টৰীয়ে আৰ চকুৰে ল'ৰাবোৰলৈ চালে। শুনিলে নেকি? নাই, শুনা নাই। কোনেও ঘূৰি চোৱা নাই। কষ্টৰী উভতি আহিল। বৃহৎ জোনা প্লেচৰ 3rd ফ্ল'ৰৰ বি ব্লকত থাকে কষ্টৰীহঁত। উঠা নমা কৰোঁতেই আমনি লাগি যায়। 750 স্কোৱাৰ ফিটৰ ফ্লেটটো পশ্চিমমুৱা আৰু 3rd ফ্ল'ৰত হোৱা বাবে কিছু কম দামত পাইছে। লিফ্ট এতিয়ালৈকে নাই। প্ৰভিজন আছে। লাহে ধীৰে হ'ব, তাৰ বাবে আৰু টকা দিব লাগিব। কষ্টৰী উঠি আহি মাকৰ ওচৰলৈ গ'ল। পঢ়া টেবুলত চাহ খাই আছে। চাহ খাই মাকে কাগজ এখিলা পঢ়ি আছিল। কষ্টৰী দেখি মূৰ তুলি চালে। তোমাৰ ফৰ্মখন আজি ফিল আপ কৰিব লাগিব মাজনী। মই জেৰক্স কৰি আনিছোঁ। নিজেই ফিল আপ কৰিবা, মই চাই দিম। তাৰপিছত অৰিজিনেলখন কৰিবা। ভুল হৈ যায় যদি মই চাম নহয়, নিজে কৰিলেহে শিকিবা। এতিয়াই কৰিব লাগিব। নালাগে, পিছত কৰিলে হ'ব। মা, সুকন্যা আহিছে। মই যে কৈছিলোঁ টিউশ্যনৰ কথা, আজি মাতিছে, যাওঁনে? এডমিশ্যন হোৱাই নাই দেখোন। সুকন্যাই কৈছে আগতীয়াকৈ ঠিক কৰি নথ'লে পিছত পোৱা নাযাব। ফিজিক্স, কেমেষ্ট্ৰি, ম্যাথ তিনিওতে পঢ়ায়। বহুত সুবিধা। জিমনিকো লৈ যোৱা। কিন্তু সুকন্যাই যে স্কুটি লৈ আহিছে, ইমানকৈ ক'লোঁ নানিবলৈ, চোৱা না। স্কুটিত যাবা জানো? কি কৰোঁ এতিয়া? তাই ক'ত? বাহিৰত ক্ৰিকেট খেল চাই আছে। নামাতিলা কিয়? মাতিছিলোঁ, নাহে বোলে। তাইৰ কথাটো জানাই। অদিতি অলপ সময় মনে মনে থাকিল। সুকন্যাৰ সমস্যা ক'ত অদিতিয়ে জানে। তাইৰ ওপৰত অদিতিৰ বেয়া ভাৱ নাই, বৰঞ্চ কিছু প্ৰশ্ৰয়হে আছে। অলপ ভাবি অদিতিয়ে ক'লে, যোৱা, তুমি ওলোৱাগৈচোন, জিমনিকো জগাই দিয়াগৈ। শোৱা বহুত সময় হ'ল, মই মাতিছোঁ বুলি কোৱাগৈ। কষ্টৰী ওলাই আহিল। কাজৰীয়ে তেতিয়া গাৰু এটা সাৱটি শুই আছিল। ওচৰত বহি গাত হাত দি লাহে লাহে মাতিলে কষ্টৰীয়ে, বা, এই বা। শুই থকা মানুহক ঘপকৈ মাতিব নাপায় বুলি মাকে কয়, চক খাব পাৰে। কি হ'লনো? ইমান ডিষ্টাৰ্ব কৰা। শুই আছোঁ দেখা নাই? বিৰক্তিৰে ক'লে কাজৰীয়ে। মায়ে মাতিছে। মায়ে? লাহেকৈ চকু মেলি চালে কাজৰীয়ে। বিৰক্তিৰে উঠি বহি সুধিলে, কিয়? নাজানো। কাজৰী বিচনাৰ পৰা নামিল। তাৰপিছত এলাহ কোজেৰে চেণ্ডেল চোচৰাই ওলাই গ'ল। মোক মাতিছিলি মা? কাপোৰ সলাই ওলাই যাবলৈ প্ৰস্তুত হৈ থকা অদিতিয়ে ক'লে, আজিকালি দুপৰীয়া বেছিকৈ শুবলৈ লৈছা। গা বেয়া লাগে নেকি জিমনি? নালাগে, এনেই শুওঁ। ক্লাছ নাই। ৰাতি দেৰিলৈকে কম্পিউটাৰত বহো যে। টোপনি ক্ষতি নকৰিবা, দুপৰীয়া কৰিবা। দিনত ছাৰ্ভাৰ ডাউন হৈ থাকে, ৰাতিয়ে সুবিধা। ব্ৰডবেণ্ড লগাব পাৰিলে ভাল আছিল। লেণ্ডলাইনো চলি থাকে, নেটো চলি থাকে, স্পীড বেছি, খৰচো কম্পাৰেটিভলি কম। হয় নেকি? লগাই দিয়া তেনেহ'লে। মই পাৰিম, কাইলৈ যাম ৰ'বা। ঠিক আছে। মই তোমাক এটা কথা সুধিবলৈ মাতিছিলোঁ। ফুৰিবলৈ যাবা জিমনি? তোমাৰ লগত? সুকন্যাহঁতৰ ঘৰলৈ নাযাওঁ। মই তালৈ সদায় যাওঁ নেকি? অদিতিয়ে হাঁহি পেলালে। নোযোৱা অৱশ্যে, তেওঁলোকক মোৰ ভাল নালাগে। তুমি আকৌ গ'লে আমাকো লৈ যোৱা নহয়। তোমাৰ লগত কেনেকৈ ফ্ৰেণ্ডশ্বিপ হ'ল ভাবিয়ে নাপাওঁ। কেনেকুৱা ক্ৰুড, বিশেষকৈ খুৰীজনী। আওকাণ কৰিবা। লোকৰ ভাল বেয়ালৈ চিন্তা কৰি সময় অপচয় কৰিব নাপায়। তুমিতো সেই ধৰণৰ নহয়ো, অদিতিয়ে ধীৰভাৱে ক'লে।
ভাবি নাথাকোঁ, কিন্তু অপিনিয়ন থাকিব নোৱাৰি নেকি? তোমাক বুলিহে কৈছোঁ, তোমাকো নক'ম নেকি? ক'বা, সেইবোৰ বাদ দিয়া, ওলাই যাবানে? আৰু কোন যাব? মাজনী আৰু সুকন্যা। কাজৰীৰ মুখখন এক মুহূৰ্তলৈ এন্ধাৰ হৈ গ'ল। নিজক সংযত কৰি তাই লাহেকৈ ক'লে, হ'ব, মই ওলাওঁগৈ। মন নাই যদি নালাগে। কাজৰীৰ মাতত ফুটি উঠা অনাগ্ৰহলৈ মন কৰি অদিতিয়ে ক'লে, নাই, যাওঁ ব'লা, তুমি নাথাকিলে ভাল নালাগে। কাজৰী গ'লগৈ। অদিতিৰ মুখত চিন্তাৰ ছাঁ পৰিল। অদিতিয়ে মন কৰিছে, যি মণিয়ে কৈছে, তুমি নাথাকিলে, তোমালোক নাথাকিলে বুলি কোৱা নাই। আজি কিছুদিন ধৰি অদিতিয়ে লক্ষ্য কৰিছে কাজৰীয়ে কস্তুৰীক এৰাই চলে। সৰুতেও তাই কস্তুৰীক বৰ বেছি ভাল নাপাইছিল। সেই সময়ত কথাটোত অদিতিয়ে বৰ বেছি গুৰুত্ব দিয়া নাছিল। সৰু ল'ৰা ছোৱালীৰ স্বাভাৱিক জেদ বুলি কথাটো ওলাই কৰিছিল। লাহে লাহে যেন কথাবোৰ বেলেগ হৈ আহিব ধৰিছে। বাই ভনীৰ মাজৰ সাধাৰণ মনোমালিন্য বুলি উপেক্ষা কৰিব পৰাকৈ লঘু হৈ থকা নাই বিষয়টো। আজিকালি তেওঁলোকৰ মাজত অৱশ্যে কাজিয়া নালাগে, খুব বেছি তৰ্কাতৰ্কিও নালাগে। কাজৰী কিছু আগুৰগুচ আৰু অভিমানী ধৰণৰ, কস্তুৰী তাৰ সম্পূৰ্ণ বিপৰীত। তাই বৰ শান্ত, বৰ বাধ্য, অন্তৰ্মুখী, মৰমীয়াল। অদিতিৰ প্ৰতি বায়েক কাজৰীৰ প্ৰতিও তাইৰ মৰমৰ সীমা নাই। কাজৰীও বাধ্য, ভদ্ৰ, মাৰ্জিত, মৰমীয়াল। কিন্তু কস্তুৰীৰ প্ৰতিহে যেন কোনোবাখিনিত বিদ্বেষ লুকাই আছে। মাজে মাজে তেনে যেন লাগে অদিতিৰ। মা, তুমিও যাবা বোলে? বাই ক'লে। উদ্ভাসিত মুখেৰে কস্তুৰীয়ে সুধিলেহি। প্ৰায় লগে লগেই কাজৰী ওলালহি। অঁ ব'লা, আটাইবোৰ একেলগে ওলাই যাওঁ, মোৰো কাম এটা আছে। ভালেই হ'ল, মই তললৈ যাওঁ মা, সুকন্যা ৰৈ আছে, কওঁগৈ। যোৱা। আমি গৈছোঁ, 5 মিনিট লাগিব, অদিতিয়ে ক'লে। কস্তুৰী নামি গ'ল। কাজৰী বেলকনিলৈ ওলাই আহিল। গোটেই বেলকনিখনৰ চাৰিওফালে ফুলৰ টাব থোৱা আছে। কিবা কিবি ফুল নথকা গছো আছে। কস্তুৰীৰ চখ, তাই এইবোৰে ভাল পায়। হয় ফিকশ্যন পঢ়িব, নহয় ফুলৰ টাব খুচৰিব, নহয় ঘৰৰ কাম কৰিব। কাজৰীয়ে এইবোৰ অকণো ভাল নাপায়। অপচয় যেন লাগে। তাইৰ এক নিৰ্দিষ্ট লক্ষ্য আছে, বহুত ওখত, আকাশৰ সমান উচ্চতাত আছে সেই লক্ষ্যবিন্দু। স্কাই ইজ দ্য লিমিট। নিজৰ ৰুমৰ বেৰত এই কথাষাৰ লিখা থকা এখন ডাঙৰ পোষ্টাৰ লগাই থৈছে তাই। আৰু 2-এখন তেনে কথা লিখা পোষ্টাৰো আছে। কিতাপেৰে ঠাহ খাই আছে ৰুমটো। কিন্তু সেই কিতাপবোৰৰ মাজত ফিকশ্যন এখনো নাই। গল্প উপন্যাস পঢ়ি লাভ কি? অন্যৰ জীৱনৰ হাঁহি কান্দোনৰ ঢৌত উটি ভাহি ফুৰাৰ দৰকাৰ কি? জীৱনক জানিবলৈ বুজিবলৈ চকু, কাণ আৰু মগজুটোৱেই যথেষ্ট। সময়ক অৰ্থহীনভাৱে ব্যয় কৰাৰ পক্ষপাতী নহয় কাজৰী। খুব সাৱধানে, খুব হিচাপ কৰি তাই জীৱনটো ব্যয় কৰিব খোজে। এই 750 স্কোৱাৰ ফিটৰ ফ্লেটটোত সীমাবদ্ধ হৈ থাকিব নোখোজে কাজৰীয়ে। থাকিব লাগিব বুলি ভাবিলেই তাইৰ উশাহ বন্ধ হৈ যাব খোজে। ভাগ্য ভাল, মাকে তাইক কম্পিউটাৰ কিনি দিছে, ইণ্টাৰনেটৰ কানেকশ্যনো লৈ দিছে। 10x10 ৰুমটোত বহি বহিয়ে তাই সংযোজিত হৈ থাকিব পাৰে বিশাল পৃথিৱীখনৰ সৈতে। বলা জিমনি। মাকৰ মাত শুনি বেলকনিৰ পৰা উভতি আহি কাজৰী তললৈ নামি আহিল। স্কুটিৰ ওপৰত ভৰি নচুৱাই বহি ক্ৰিকেট খেল চাই থকা সুকন্যাই অদিতিক গাড়ীলৈ ওলাই অহা দেখি জাপ মাৰি নামি আহিল। হাই আণ্টি, তুমি বহুদিন হ'ল অহা নাই দেখোন। অদিতিয়ে হাঁহিলে। আহোতো, ফ্লেটলৈহে নাযাওঁ, ইয়াৰ পৰাই পলাওঁ। কিয়? কথাৰ ধৰণ দেখি হাঁহি পেলালে অদিতিয়ে। আপোনাৰ কাৰণে ভয়ে লাগে, যি ষ্ট্ৰিক। মই ষ্ট্ৰিক? তুমি কেনেকৈ জানিলা? মই কেতিয়াবা তোমাক ভয় চয় খুৱাইছিলোঁ নেকি? নাই, খুওৱা নাই। এইক দেখিয়ে বুজিছোঁ। খালি ইটো নকৰিবি, সিটো নকৰিবি, চিঞৰি কথা নকবি, জোৰকৈ নাহাঁহিবি, মায়ে এইটো কৰিলে বেয়া পায়, সেইটো কৰিলে বেয়া পায়। মাই গুডনেছ, খালি মা মা মা। কলকলাই কথা কৈ থকা সুকন্যালৈ এক দৃষ্টিৰে চাই থাকিলে অদিতিয়ে। কিছু অবাক, কিছু বিৰক্ত, কিছু দ্বিধাগ্ৰস্ত হ'ল। সুকন্যা একো গম পোৱা নাই তাই কথা কৈ গৈছে। গম পাইছে কাজৰী আৰু কস্তুৰীয়ে। কাজৰী বিৰক্ত হৈ উঠিছে।
কুণ্ঠিত হৈ পৰিছে কস্তুৰী। লাহে লাহে অদিতিৰ মুখখন কোমল হৈ গ'ল। লাহেকৈ হাঁহি সুধিলে, বুজিছোঁ, কিন্তু তোমাৰ ষ্ট্ৰিক্ট আণ্টিয়ে যদি তোমাক আইচক্ৰীম খুৱাই খাবানে নাই? আইচক্ৰীম? অফক'ৰ্চ খাম। ক'ত খুৱাবা? ক'ত খাবা? বাস্কিন ৰবিন্সলৈ মজা হ'ব। দাম কিন্তু বেছি। ৰলি কোৱালিটিতকৈ ডাবল হ'ব বাৰু। ব'লা মোৰ লগত। প্ৰথমে তোমালোকৰ টিচাৰৰ ঘৰ, তাৰপিছত পাণবজাৰলৈ যাম। মোৰ কাম এটা আছে। ঘূৰি আহোঁতে বাস্কিন ৰবিন্স হ'ব। ৰ'ব, মই স্কুটিখন ভিতৰত থৈ আহোঁ। স্কুটিখন ষ্টাৰ্ট কৰি চলাই লৈ গৈ কেম্পাছত থৈ দৌৰি দৌৰি ওলাই আহিল সুকন্যা। গাড়ীত বহি ধামকৈ দুৱাৰখন বন্ধ কৰি দিলে। বলক আণ্টি। অদিতিয়ে গাড়ী চলাইছে। মাৰুতি 800, পুৰণি গাড়ী। ড্ৰাইভাৰ ৰখা নাই, নিজেই চলায়। ওচৰৰ ছিটত কাজৰী গম্ভীৰভাৱে বহি গৈছে। পিছৰ ছিটত কস্তুৰী আৰু সুকন্যা। সুকন্যাই জাবৰপুৰত ক্ৰিকেট খেলি থকা ল'ৰাবোৰলৈ চাই হাত জোকাৰি চিঞৰি কৈ গ'ল, বাই, কাইলৈ আহিম। বাই, ল'ৰাবোৰে সমস্বৰে চিঞৰিলে। কস্তুৰীৰ লাজত ৰঙা চিঙা পৰি গ'ল। তাই সুকন্যাক চিকুটি দি ইংগিতেৰে নিচিঞৰিবলৈ গ'লে, ঐ চিকুটিছ কিয়? কাইলৈ ক্লাবলৈ মাতিছে, মই যাম নে নাযাম ইমান সময় সিহঁতক কোৱা নাছিলোঁ, কৈ দিলোঁ। কিনো বেয়া হ'ল? ইমান জোৰকৈ চিকুটিছ কিয়? কস্তুৰী একো নক'লে। বায়েক আৰু মাকৰ আগত অন্তৰংগ বান্ধৱীৰ স্বৰূপ প্ৰকাশ পোৱা দেখি লাজত ৰঙা চিঙা পৰি খিৰিকীৰে বাহিৰলৈ চাই থাকিল। সুকন্যা তেতিয়া অন্য প্ৰসংগলৈ গুচি গৈছিল। ডাঙৰ ডাঙৰকৈ কলকলাই কথা ক'বলৈ আৰম্ভ কৰিছিল। কোনো বিৰক্তি প্ৰকাশ নকৰি, কোনো মন্তব্য নিদি মনে মনে গাড়ী চলাই গৈছিল অদিতিয়ে। সুকন্যাৰ কথাবোৰে অদিতিৰ মনত এক ধৰণৰ অস্বস্তিৰ সৃষ্টি কৰিছে। একেটা সময়ত অদিতিৰ মনত পাক ঘূৰণি খাবলৈ আৰম্ভ কৰিছে দুটা নামে, অলকেশ আৰু প্ৰভাকৰ।